নমস্কাৰ, মই হিতেশ শৰ্মা আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত মই কৰ্কট ৰোগৰ বিষয়ে কৈছিলোঁ। আজিৰ এই ভিডিঅ'টোত মই কৰ্কট ৰোগৰ লক্ষণ কিছুমানৰ কথা ক'ম। যদি কোনোবা ব্যক্তিৰ দেহত এনেকুৱা কিছুমান লক্ষণ দেখা পোৱা যায়, তেতিয়াহ'লে আপোনালোকে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। প্ৰথমতে, ডিঙিত কাঁইট লাগি থকাৰ দৰে অনুভৱ হোৱা বা খোৱাত লাগি ধৰা, এনেকুৱা যদি কাৰোবাৰ প্ৰব্লেম হৈ থাকে, যেনে ধৰি লওক মাছ খালে যেনেকৈ কাঁইটডাল লাগিলে আমাৰ লাগি ধৰে বা আহাৰ গ্ৰহণ কৰাত আমি অসুবিধা পাওঁ, গলত লাগি থকাৰ নিচিনা অনুভৱ হয়, সেইটো এটা কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। দ্বিতীয়তে, জিভা, মুখ বা গালৰ ভিতৰত যদি ঘাঁ হয় আৰু সেই ঘাঁ লাহে লাহে যদি বাঢ়ি গৈ থাকে, এইটো এটা কৰ্কট ৰোগৰে লক্ষণ বুলি ধৰা যায়। তৃতীয়তে, স্তন বা ডিঙিৰ বাহিৰত বা যিকোনো ঠাইত যদি টেমুনা হয় আৰু সেই টেমুনাটো যদি টান হৈ পৰে, সেইটো এটা কৰ্কট ৰোগৰ লক্ষণ বুলি ধৰা যায়। অনিয়মিত ৰক্তস্ৰাৱ হোৱা, বদহজম অথবা আহাৰ গ্ৰহণত অসুবিধা পোৱা, দেহত থকা তিল বা মাহৰ স্পষ্ট পৰিৱৰ্তন, সঘনাই যদি কিছুমান মানুহৰ কাহ, কণ্ঠস্বৰ সলনি হয় বা জ্বৰ হয়, এইটো এটা কৰ্কট ৰোগৰ লক্ষণ বুলি কোৱা যায়। আৰু যদি কিছুমান মানুহৰ হঠাৎ শৰীৰৰ ওজন হ্ৰাস হৈ যায়, এইটো এটা কৰ্কট ৰোগৰ লক্ষণ বুলি ধৰা যায়। তো আপোনালোকক এটাই অনুৰোধ, যদি এনেকুৱা কিছুমান লক্ষণ আপোনালোকৰ দেহত দেখা পোৱা যায়, তেতিয়াহ'লে আপোনালোকে পলম নকৰি চিকিৎসকৰ ওচৰত আহি পৰামৰ্শ গ্ৰহণ কৰিব। আৰু এইটো বেমাৰ যদি প্ৰথম অৱস্থাতে ধৰাত পেলাব পৰা যায়, তেতিয়াহ'লে সোনকালে আৰোগ্য হৈ উঠিব